স্বাধীনতাৰ ৭৪টা বছৰৰ পিছতো ৰাজ্যৰ একাংশত এইদৰে চলি আছে ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হোৱাৰ ঘটনা। এই দৃশ্য লখিমপুৰ জিলাৰ অন্তৰ্গত ঘোনাসুতিৰ। লখিমপুৰ সদৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ দূৰত্বৰ ঘোনাসুতিৰ ৰাইজে এতিয়া এইদৰে ৰোগীক নিব লগা হয় চিকিৎসালয়লৈ। কেৱল ৰোগীয়েই নহয়, প্ৰসূতিসকলকো এনেদৰে নিবলগীয়া হয় চিকিৎসালয়লৈ। ঘোনাসুতিৰ ৰাইজৰ বাবে আজিও সপোন 108 সেৱা। খৰস্ৰোতা সোৱণশিৰি নৈ হাত-নাৱেৰে প্ৰসূতি মহিলাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱাৰ এক শিহৰণকাৰী দৃশ্য বন্দী হৈছিল আমাৰ সাংবাদিকৰ কেমেৰাত। এই অঞ্চলটোৰ ৰাইজৰ বাবে ঘোঁৰাগাড়ীয়ে হৈছে একমাত্ৰ সম্বল। ডিজিটেল ইণ্ডিয়াৰ যুগতো সময়মতে চিকিৎসা নাপাই মৃত্যুবৰণ কৰাটো এতিয়া সহজ ঘটনাত পৰিণত হৈছে। সোৱণশিৰি আৰু ঘাগৰ নদী ফেৰীৰে পাৰ কৰি ৰোগী বা প্ৰসূতি মহিলাক চিকিৎসাৰ বাবে নিবলগীয়া হয় লখিমপুৰলৈ। এতিয়া এইবোৰেই হৈছে বিকশিত অসমৰ বাস্তৱ ছবি। শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি পলিচি নিৰ্ধাৰণ কৰা সকলে বুজিব নোৱাৰে এনেধৰণৰ ঘটনাৰ বাস্তৱতা। ৰাহান আহমেদৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।